क'क्राझार आरएनबि देहा फाहामसालिखौ बोखारनो मोना। थांनाय 5 साननिफ्रायनो थाद'नाय गैयै सरासनस्रा रायजोफोरनि सोमावसारनाय। आरएनबि सिभिल हस्पिटाल बन्द करानो चलिब। आरएनबि सिभिल हस्पिटाल आमाक लागिबय। देहा फाहामसालिखौ लानानै बारग' मन्थ्रि प्रमेला रानी ब्रह्मनि बिबुंथि। आरएनबि सिभिल हस्पिटालनि मावथि डक्टरखौ लांनानै मेडिकेल कलेज दैदेननो होनना फोरमान होनो नागिरदों। आरएनबि सिभिल हस्पिटाल जितु आसबाब आरो कर्मचारी डक्टर সকলকে লৈ যাই পেলাই তেওঁলোকে মেডিকেল কলেজ চলোৱা বুলি মানে দিল্লীত দেখাব বিচাৰিছে। सरकार फारसेनिफ्राय जों लावथि होजानाय बायदि मोनबाय। सरकाৰৰ ফালৰ পৰা আমাক লাট মাৰাৰ নিচিনা আমি আঘাত পাইছো। जेब्लासिम हस्पिटालखौ दोनफिना अब्लासिम सोमावसारनाया जाबाय थागोन। যিমান দিন এইটো স্থগিত নকৰে ইয়াৰ পৰা লৈ যোৱা তেওঁলোকৰ ধাৰণাটো তেওঁলোকে পৰিহাৰ নকৰে তেতিয়ালৈকে আমি আন্দোলনটো চলাই যাম। क'क्राझार आरएनबि सिभिल हस्पिटालखौ सिगां जेरै दंमोन बेबायदिनो लाखिनांगौनि दाबिजों जेबो थि गैयै समनि थाखाय हस्पिटालनि लांगोनायाव खुदिरसारनाय हाबाफारिया दिनैसिम सोलिगासिनो। क'क्राझार सोहोराव थानाय आरएनबि सिभिल हस्पिटालखौ बेसरगावआव गोदानै गायसनजानाय मेडिकेल कलेज आरो हस्पिटालजों लोगोसे सरजाबनो नागिरनायनि हेंथायै खुदिरसारदों क'क्राझारनि थागिबि रायजो आरो नोगोरारि समाजा। थांनाय 6 जुन खालाराव जागायजेननाय बे खुदिरसारनाय हाबाफारिया दिनै 5 सानाव आगान सुरबाय। मख'जाथावदि दिनैनि 5थि साननि सोमावसारनाय हाबाफारिनि गेजेरजों मोनसे हानजा सुरनाय हाबाफारि लानाय जायो। क'क्राझार आरएनबि सिभिल हस्पिटालनि लांगोनानिफ्राय जुरिजेननानै क'क्राझार जिल्ला बेंगिरिनि मावखुलिसिम लानाय बे हानजा सुरनाय हाबाफारिनि गेजेरजों क'क्राझार जिल्ला बेंगिरिनो मोनसे गोसोखां बिलाइ गथायो। बे सोमावसारनाय हाबाफारिनि गेजेरजों देहा फाहामसालिखौ लानानै बारग' मन्थ्रि प्रमेला रानी ब्रह्मआ बुङोदि सरकार फारसेनिफ्राय जों लावथि होजानाय बायदि मोनबाय। जेब्लासिम हस्पिटालखौ दोनफिना अब्लासिम सोमावसारनाया जाबाय थागोन होनना खौरांगिरिनि गेजेरजों ओरैबायदि बुङो। আমি একো সঁহাৰি নাই পোৱা, কোনেও আহি পেলাই আমাক সোধাও নাই। গতিকে চৰকাৰৰ ফালৰ পৰা ভাবিছে এই 2-এজন মানুহে যে হস্পিটেলটো ৰাখিবৰ কাৰণে তেওঁলোকে আন্দোলন কৰিছে এইটো ইমান ডাঙৰ কথা নহয় এনেকৈ ভাবিছে। তো এইটো আমাৰ কাৰণে বহুত মান সন্মানৰ কথা হৈ গৈছে। আমি ইয়াত মেক্সিমাম অধ্যুষিত জনগোষ্ঠী হ'ল বড়ো। বড়োসকলক অৱমাননা কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা এইটো সিদ্ধান্ত লোৱা বুলি মই ভাবিছোঁ। আৰু দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ যি অসুবিধা সেই অসুবিধাটো তেওঁলোকে ভৰিলে লাট মাৰি পেলাই তেওঁলোকে সুকীয়া বাজেট নকৰাকৈ মেডিকেল কলেজটো চলাবৰ কাৰণে যিখিনি মেচিনাৰী দৰকাৰ সেইবিলাক তেওঁলোকে ফুল প্লেজেড নকৰাকৈ এনেকৈ পেলাই থৈছে। আৰু ইয়াৰ যিটো চিভিল হস্পিটেল আৰএনবি চিভিল হস্পিটেলৰ যিটো আচবাব আৰু কৰ্মচাৰী ডক্টৰ সকলকে লৈ যাই পেলাই তেওঁলোকে মেডিকেল কলেজ চলোৱা বুলি মানে দিল্লীত দেখাব বিচাৰিছে। সেইটো আমাৰ কাৰণে বহুত ডাঙৰ মান সন্মানৰ কথাও হৈ পৰিছে। আমি অপমানিত হৈছোঁ। চৰকাৰৰ ফালৰ পৰা আমাক লাট মাৰাৰ নিচিনা আমি আঘাত পাইছোঁ। গতিকে আমি প্ৰতিবাদ কৰিছোঁ। এই আৰএনবি চিভিল হস্পিটেলটো ৰাজ্যৰ ফালৰ পৰা সকলোৰে ডিমাণ্ড যে এই হস্পিটেলটো ইয়াৰ পৰা স্থানান্তৰ কৰিব নালাগে, যে আপোনালোকে মানে ইয়াৰ কাৰণে কিবা এটা কৰক বুলি আমাক কৈছে। গতিকে আমি বাধ্য, ৰাইজে বিচাৰিছে সেই গতিকে আমি বাধ্য। আৰু আমাৰ আমাৰ আগৰ পূৰ্বপুৰুষসকলে যিটো ইয়াত স্থাপন কৰি থৈ যোৱা হস্পিটেলটো ইয়াৰ পৰা স্থানান্তৰ কৰাটো আমাৰ কাৰণেও বহুত মানে মান সন্মানৰ কথা হৈ পৰিছে। আমি ইয়াত ৰক্ষা কৰিব লাগিব। যিমান দিন এইটো স্থগিত নকৰে ইয়াৰ পৰা লৈ যোৱা তেওঁলোকৰ ধাৰণাটো তেওঁলোকে পৰিহাৰ নকৰে তেতিয়ালৈকে আমি আন্দোলনটো চলাই যাম। বিটিচি গেটটো আমি তালা মাৰিব বিচৰা নাই। আমি ইয়াৰ পৰ্যায়ক্ৰমে বিটিচি অফিচৰ প্ৰাংগণতো আমাৰ ধৰ্ণাটো প্ৰতিবাদটো চলি থাকিব। মন্ত্ৰী জয়ন্ত মল্লই আহিছিলে ইয়াতে, একোটা আমাক চাইয়ে যোৱা নাই না, আমি চাইয়ে যোৱা নাই, সেইকাৰণে সেইফালে অলপ চিঞৰি দিছোঁ। তেওঁ কৈছে মানে পিছত ঠিক হৈ যাব এনেকে। কেনেকৈ ঠিক হ'ব? তেওঁলোকে যদি নলবাৰী চিভিল হস্পিটেলটো ৰাখিব পাৰে, তেওঁলোকে যদি লৈ নাযায় তো কোকৰাঝাৰটো কেনেকুৱা ধৰণৰ? আমি মানে একেবাৰে দুখীয়া নিচলা মানুহৰ এই কোকৰাঝাৰ ডিষ্ট্ৰিক্ট নেকি? ইয়াত বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰে। তো সকলোকে সন্মান দিব লাগে। আমাকো সন্মান দিয়ক, আমাৰ চেণ্টিমেণ্টটো তেওঁলোকে ৰিগাৰ্ডছ দিয়ক। তো আমাক তেওঁলোকে কুকুৰৰ দৰে ব্যৱহাৰ কৰিছে। গতিকে আমি কুকুৰৰ নিচিনা আমি আন্দোলনটো চলাই থাকোঁ।